মই কবিৰ মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ কলেজত লাষ্ট ডে হয়, মানে আমাৰ বিদায় সভা পাতিছে। সেইকাৰণে সেই বিদায় সভাই অলপ কিবা কিবি আপোনাক সকলোকে দেখাবলৈ মই যত্ন কৰিছোঁ। সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। বোলো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ব্ৰেক মাৰিবলৈ হাতৰ পৰা মোবাইল গ'লো। এয়া আমি পাইছোঁহি লাহে লাহে কলেজৰ সন্মুখ বজাৰ চব পামগৈ আৰু। সেই দীপু ভাই কবিৰ ভাই ইউটিউব চেনেললৈ আহি আছে ৰাস্তা পাৰ হৈ। এয়া বাকী লগৰকেইটা আহিলে। এতিয়া আমি ইয়াতে ৰ'ম বৰা বজাৰ ফ্ৰণ্টত, তাৰপিছত এই কলেজত যাম। কলেজলৈ 9টা বজাৰ পৰা মাতিছে। সহায় সহযোগিতা আগবঢ়াই তাৰ কামনাৰে ইয়াৰ আগৰ সদস্য আগবঢ়াই নিবলৈ মই অনুৰোধ জনাইছোঁ। পুৰা পৰিৱেশন কৰিবলৈ লৈছে। এতিয়া চাহতক সেই গামোচা পিন্ধাই আমি এইটো আমাৰ ছেকেণ্ড ইয়েৰ ৰুম, য'ত আমি পঢ়িছিলোঁ। ৰুমটো বেঞ্চ চেঞ্চবোৰ উলিয়াই থৈছে আজি অলপ। শেষবাৰ ৰুমটো চাই গ'লোঁ দুটাই। এইটো অনিমেষ লুকাই ভাইটিসকলে এইটো এটা ষ্টিকাৰ দিলে। সেইটো মোবাইল যাওঁ বিস্কুট আনিছিলে, সিহঁতিকেইটা কাঢ়ি ল'ব। বিস্কুটৰ কাৰণে কিমান টনা আছে। ঐ বছ কৰো। क्या सीन है, वाह क्या सीन है। বিস্কুটৰ কাৰণে বিস্কুটৰ কাৰণে টনা আছে দেখিছেনে।
শেষবাৰ আৰু বিদায় ৰ'বা একেলগে যাম না আজি তুমি খুৱাব লাগিব দেই আজি ব্লগটো ইমানে সকলোৱে যদি ব্লগটো চাই ভাল পাওঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে দিয়া